হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। মই তৃষা আপোনালোকৰ মাজত আপোনালোকৰ লিখনি আৰু মোৰ কণ্ঠ ছিৰিজটো আপোনালোকৰ প্ৰিয় অনুষ্ঠান, আপোনালোকে ভাল পোৱা অনুষ্ঠান। বহুদিনৰ মূৰত এটা কবিতা লৈ আহিছোঁ। কবিতাটো বহুত বেছি ৰিকুৱেষ্টত আছিল। যিয়ে লিখিছে তেওঁ খুব জোৰ কৰি কৈছে যে তুমি প্লিজ পাঠ কৰিব লাগিব। গতিকে তোমাৰ অনুৰোধত বহুত বেছি ব্যস্ততাৰ মাজতো আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ। ডক্টৰ মেডাম, এইখিনি যে মই কৈ লওঁ, কবিতাটো লিখিছে ইনজামুল হক চৌধুৰীয়ে। উভতনিৰ বাট বিচাৰি কোলাহল কৰিছোঁ, আধৰুৱা সপোনবোৰো সামৰণি মাৰিলোঁ। অৱশ্যে অৱসাদৰ টুকুৰা বুটলি আকৌ যোৰা দিয়াৰ ক্ষমতা মোৰ নাই। কিয়? হয়তো তুমি সেইটো ভালদৰে বুজি পোৱা। আৰে ডক্টৰ মেডাম, তুমি কোৱাৰ দৰে তোমাক পাহৰিবলৈ সহজ হোৱা হ'লে হয়তো মোৰ কবিতাৰ মাজত তুমি লগা শব্দবোৰে প্ৰাণ পাই নুঠিলহেঁতেন। নিতৌ সন্ধিয়া 6 বজাৰ ফোন কল, নিশা টোপনিৰ আগে ভিডিঅ' কল, হোৱাটছএপৰ প্ৰাণজোৰা শব্দৰ আলোড়ন, তোমাৰ পদূলি ফালে ছেকেণ্ড ফ্ল'ৰলৈ মূৰ তুলি চোৱাখন, ইত্যাদি ইত্যাদি। মেডাম, তুমি কোৱাৰ দৰে সহজ জানো ইমানৰ পিছতো। আৰু কি জানা, তুমি যে গান শুনাইছিলা পাপনদাৰ সেই গানটো, ঢৌৱে ঢৌৱে নৈয়ে কিনো যে কথা পাতে। বিশ্বাস কৰা, তোমাৰ সেই কল ৰেকৰ্ডিংটোৱে আজিও মোক বহু ৰাতিলৈ উজাগৰি ৰাখে। আচলতে মোৰ ভুল বাৰু ক'ত আছিল? তোমাৰ শৰীৰৰ যৌনতা পান নকৰাটো নে হৃদয়ৰ সমাজত তোমাক ঠাই দিয়াটো? বাদ দিয়া, এদিন নিশ্চয় তুমিও বুজিবা। যদি আপোনালোকে কবিতাটো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট যি কৰে কৰি দিব পাৰে। আৰু বহুত দিনৰ মূৰত পাঠ কৰিলোঁ। আই ন' ইমান ভাল নহ'ব, তথাপিও আপোনালোকৰ কাৰণে লগ পাম পুনৰ নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ। লাভ ইউ অল।